হেপী নিউ ইয়েৰ সকলোকে। যিহেতু 2023 শেষ, নতুন বছৰ আহি গ'ল 24। নতুন বছৰটো সকলোৰে কাৰণে ভাল হওক, শুভ হওক। সকলোৰে মৰম চেনেহৰ মাজতে দিনবিলাক আগুৱাই যাওক, তাৰে শুভকামনা থাকিলে সকলোৰে। আৰু আমি এতিয়া ৰাতিপুৱা চাহ খাব লৈছোঁ। কিহেৰে খাইছোঁ? চাহ খাইছোঁ, কচৰি, লালমোহন, অৱশ্যে আৰু এইফালে কি দেখাই দিছোঁ, পকা মিঠৈ, আৰু এইফালে চাহ। আৰু এইখিনি ৰাতিপুৱাই গৈ দেউতাই আনিলেগৈ। মৰ্ণিং ৱাক যাওঁতে দেউতাৰ মানে খুব ভাল অভ্যাস কিছুমান আছে। বহুত ভাল লাগে এনেকুৱা কিছুমান অভ্যাসে মানুহৰ অন্তৰত মনবোৰ খুব সদায় এইবিলাক মানে কিবা আগবাঢ়ি মানে কিবা নহয় কিবা এটা সকলোৰে মনচলি ল'বলৈ বিচাৰে দেউতাই, আৰু আগুৱাই যোৱাত সকলোকে উৎসাহো দিয়ে, ভাল লাগে সেইকাৰণে। আৰু এনেদৰে এতিয়া আমি সকলোৱে মিলি চাহ খালোঁ। বাকীবোৰ উঠা নাই, আমি দুটাই খাইছোঁ, দেউতা মায়ে খালে। তো চাই থাকক দিনটোৰ। নতুন বছৰ আকৌ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। বাই বাই। যিহেতু নতুন বছৰ, তথাপিতো ঘৰত সকলোৰে মিলি এইটো এসাঁজ খাবই লাগিব নহয় জানো। সেয়েহে আমি ওচৰৰ সকলোখিনি মিলি আমাৰ ফিল্ড যিখন আছিলেও মই দেখুৱাইছোঁ, আমাৰ খেলা ধূলা য'ত হয়, সেই ফিল্ডখনতে আজি প্ৰায় 4-5 ঘৰমান মিলি একেলগতে এনেদৰে মিলিজুলি খাওঁ বুলি যা যোগাৰ চলি আছে। খুৰীহঁতে চব্জি কাটাত ব্যস্ত হৈ গৈছে, আৰু আমাৰ বাচ্চাবিলাকে খোৱাত ব্যস্ত। তাৰপাছত আৰু এফালে আমি সকলোৱে মিলি এতিয়া যা যোগাৰ চলাইছোঁ। আৰু এইফালে আমাৰ জেণ্টছ পাৰ্টিসকলে এইবিলাক চব্জি বনোৱাত লাগিছে। এইবাৰ জেণ্টছ পাৰ্টিখিনিয়ে বনাব। আৰু এইফালে হাঁহ মাংস এইটো মেৰিনেট কৰি থৈছে, আৰু এইফালে কোমোৰা, হাঁহ মাংস আৰু কোমোৰা, আৰু এইফালে মটনো প্ৰায় ৰেডি হৈ গৈছে। আৰু বাকীবিলাকো আছে বাৰু, পিছত দেখুৱাম। মাছ আছে, আৰু কি আছিলে, চিকেন আছিলে, এইবোৰ পিছত বনোৱা হ'ব। আৰু এইফালে মা আৰু খুৰা বহি আছে, চাই আছে সকলোকে, আৰু দেউতাই গা পা ধুই ৰ'দ লৈছেহি। আৰু এইফালে আমাৰ কণমানি দুজনীয়ে নাচাত ব্যস্ত, গান লগাই লগাই পূৰা দুইজনীয়ে ষ্টেজ শ্ব'ৰ নিচিনাকৈ পূৰা নাচি আছে সকলোৰে মাজত। আৰু এইফালে আমাৰ পুৰুষসকলে নিজৰ নিজৰ ৰন্ধন কাৰ্যত ব্যস্ত, আৰু ভাল লাগিছে। আৰু এইফালে কাপোৰবোৰ দেখিছেনে, অলপ বতাহ নামাৰিবৰ কাৰণে এনেকৈ কৰি আমাৰ এই বেড কভাৰবিলাক আঁৰ দি লৈ আছে। আৰু এইফালে খুৰাই অলপ নাচৰ ষ্টেপ দুটামান দেখুৱাই আছে। আৰু আমি সকলোৱে চাই আছোঁ। এতিয়া আপোনালোকেও চাই থাকক কেনেকুৱা লাগে আজি আমাৰ 1 জানুৱাৰীৰ দিনটো আমি কেনেদৰে পাৰ কৰিলোঁ। আৰু এইফালে ভণ্টিজনীয়ে আমাৰ কণমানিখিনি খেলা ঘৰটোত তাইও অকণমান সোমাই চাইছে। মই ভিডিঅ' কৰা দেখি তাই চাই লুকাই দিছে, হাঁহিছে, বৌ কি কৰিছা বুলি। ভাল লাগে। আৰু ময়ো অলপ কামত লাগি গৈছোঁ, যিহেতু সোনকালে আন্ধাৰ হৈ যায়, আৰু ল'ৰা ছোৱালীৰ লগত সোনকালে খাওঁ বুলি সোনকালে যা যোগাৰ কৰা হৈছে। সেইকাৰণে দিনে পোহৰে খাওঁ বুলি, কাৰণ ৰাতি হ'লে বহুত ঠাণ্ডা পৰে। সেয়েহে সোনকালে খাই বৈ আজৰি হওঁ। আৰু আমি দুপৰীয়া সাঁজটো খাবলৈ যিহেতু ৰেডি কৰা হৈছে, সেয়েহে সকলোখিনি প্ৰায় ৰেডি হৈ গৈছে। আৰু এইফালে ঘৰটোত অলপ ময়ো আমেজ লৈছোঁ আমাৰ সিহঁতৰ লগত। আৰু মই এনেধৰণে সৰু ল'ৰা ছোৱালীৰ লগত ধেমালি ধুমলা কৰি অলপ ভাল পাওঁ, সেয়েহে ময়ো অলপ সোমাই লৈছোঁ সিহঁতৰ ঘৰটোত। যিহেতু নতুন বছৰ ধৰিছোঁ, অলপতো নাচ গান হ'বই লাগে। সেয়েহে গান লগাই লগাই অলপ মই নাচি দিছোঁ সকলোৰে মাজত, আৰু সকলোৱে মোক সহযোগ কৰিছে। সকলোৱে খাওঁতেও নাচিবলৈ ধৰিছে, অলপ অলপ ভাল লাগিছে। এইফালে দাইও অলপ নাচি দিছে। সেয়ে বহুত ফূৰ্তি কৰিছোঁ, নতুন বছৰটো ভালে কুশলে পাৰ কৰিছোঁ, ভাল লাগিছে। সকলোৱে খাই আজৰি হৈ মনোৰঞ্জনৰ কাৰণে আমি এতিয়া খেল আৰম্ভ কৰা হৈছে। আচলতে খেল বুলি নহয়, আমি নিজৰ নিজৰ ভাগ্য পৰীক্ষা কৰা হ'ব আজি, ভাগ্য টেষ্ট। কোনে কাৰ লাক আজি 1 জানুৱাৰীৰ দিনা। সেয়েহে এখন খেল বুলিয়ে কৈছোঁ, আৰু অনুষ্ঠিত কৰা হৈছে। বেছি সময়ৰ কাৰণে নহয়, জাষ্ট 10 মিনিটৰ কাৰণে। আৰু আমি এতিয়া চাওঁ কোন জিকে কোন হাৰে। আৰু সকলোখিনি আমি যিখিনি খালোঁ, খাই বৈ আজৰি হৈ এতিয়া অলপ ফূৰ্তি ফাৰ্তা কৰিব লাগিব। আৰু এইফালে জনাই দিছে কেনেকৈ খেলিব লাগে। আমি সকলোৱে নাজানো খেলিবলৈ, কিন্তু মা দেউতাও আছে, আৰু ওচৰৰ খুৰীহঁতে গোটেইখিনিয়ে খেলিব লৈছোঁ। আনলাগিলে আমাৰ সৰু ল'ৰা ছোৱালীখিনিও খেলিব লৈছে, সেয়েহে আৰু ভাল লাগিছে। এতিয়া চাই
চাই থাকক খেলখন। আমাৰ বেটি তাৰপিছত বাবলু আৰু আমাৰ চেঙৰ তিনিটা কেঞ্চেল টিকেট আছে। এতিয়া আপোনালোকে যদি কেঞ্চেল টিকেট কেইটা ধ্যান দি নাথাকিব গাৰ্জেনে সেইকেইটালৈ ধ্যান দি থাকে নিজৰ নম্বৰ কাটি থাকিবলৈ যদি পাহৰি যায় গ'ল আৰু কিন্তু সেইবাবে নিজৰ নম্বৰটো ধ্যান দিয়ক সিহঁতক নিজৰ মতে কাটিব দিয়ক। আমাক আজি উইনাৰ আপোনাৰ সাক্ষাৎকাৰ লোৱা হৈছে। উইনাৰ লাষ্ট নকৰিব কৈ যাওক আপুনি কিমান জিকিলে? মই 1100 টকা দিলোঁ। কেনেকুৱা লাগিছে আপোনাৰ মনটো? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনাৰ প্ৰথম দিন যে এনে ভাগ্যটো চাইছিলোঁ নেখেলে পালোঁ কাৰণে ভাল লাগিলে। আনন্দ গোটেই বছৰটো ভাল লাগি থাকিব ন? বছৰটো ভাল লাগিছে। এটা কথা ৰাতিপুৱাই মই মানুহৰ মুখ অকণ মিঠাও হৈছিলে। সেইটো কাৰণে পালে ঠিক আছে বাৰু, বহুত ভাল লাগিলে আপুনিও পালে ঠিক আছে। এনেদৰে আজি খেলখন সামৰণি পৰিলে আৰু এতিয়া যিগৰাকীয়ে জিকিলে তেখেতে আমাক এতিয়া চাহ খুৱাম বুলি প্ৰতিশ্ৰুতি দিলে সকলোকে। সেয়েহে এতিয়া জুই ধৰি যিহেতু ঠাণ্ডা পৰি আহিছে সেয়েহে সকলোৱে জুইৰ আমেজ লৈছে। জুইৰ কিনাৰত বহি বহি এতিয়া চাহৰ ব্যৱস্থাও কৰা হৈছে। আৰু লগতে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এনেদৰে হাঁহি ফূৰ্তিৰে আমি দিনটো পাৰ কৰিলোঁ তাকে আপোনালোকক দেখুৱালোঁ। আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'টো তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। তেন্তে হেপী নিউ ইয়েৰ, বাই বাই।